Hey guys, welcome to my channel Digboy Vlogger. আজি আমি আছো এটা বিখ্যাত মন্দিৰত। এই বিখ্যাত মন্দিৰটোৰ নাম হৈছে টিলিঙা মন্দিৰ। সবে চিনি পায় এইটো টিলিঙা মন্দিৰ আপোনালোকে দেখা পাইছে। এইটো হৈছে এন্ট্ৰেন্স টিলিঙা মন্দিৰৰ। সো এতিয়া মই বৰ্তমান আছো টিলিঙা মন্দিৰৰ ভিতৰত। আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে মন্দিৰটো। এই মন্দিৰটোৰ আপোনাৰ এটা ষ্টৰী আছে। মন্দিৰটো আপোনাৰ 1965ত ইয়াৰ যোনখিনি গাঁৱৰ মানুহ আছিলে সেই গাঁৱৰ মানুহখিনি আপোনাৰ ইয়াত বাগানে চাগানে যোনবিলাকে কাম কৰিছিলে সো তেওঁলোকে 1965ত সেই দূৰৰ পিপল গছজোপা আছে মই দেখাওঁ আপোনালোকক। সেই পিপল গছজোপাৰ তলতে আপোনাৰ শিৱলিংগ এটা মাটিৰ পৰা ওলাই আহিছিলে। সো তেতিয়া তেওঁলোকে ডিচিজন লৈছিলে যে এইটো হেৰিত আমি এটা মন্দিৰ এটা বনাম। সো এইটো এটা শিৱ মন্দিৰ বনিলে তাৰপিছত তেতিয়া এনেকুৱা নাছিলে। তেতিয়া আপোনাৰ এজোপা সৰু গছৰ তলতে শিৱলিংগটো আছিলে আৰু তেনেকৈ মানুহে পূজা চূজা কৰিছিলে। আহি যেতিয়া মানুহে ফল পাইছিলে তাৰপিছত তেওঁলোকে কি কৰিছিলে ইয়াত আহি তেওঁলোকে পাৰ দান কৰিছিলে। সো ইয়াত আপোনাৰ মানুহে আহে মনত কিবা আশা ৰাখি আহে। সো ইয়াত টিলিঙা বান্ধে, বহুতে ৰছী বান্ধে খুঁটাত। সো সেইটো যেতিয়া পূৰ হৈ যায়, এইটো কোৱা মতে আৰু যেতিয়া মানুহৰ ইচ্ছাটো পূৰ হৈ যায় তেওঁলোকে আহি ইয়াত আপোনাৰ টিলিঙাটো খুলি যায় বা সেই খুঁটা এডাল এৰাই যায়। এতিয়া নিজৰ টিলিঙাটোতো বিচাৰি পাব নোৱাৰে, বাট কোনোবা এটা টিলিঙা খুলি যায় তেওঁলোকে মনৰ পৰা মানি আৰু সেই তেনেকৈ খুঁটাডালো কাটি যায়। সো সেয়াই মানুহৰ বহুতে ইয়াত আপোনাৰ পাৰও দান দিয়ে, যাৰ কাৰোবাৰ মনৰ আশা যদি পূৰ হয় তো তেওঁলোকে ইয়াত পাৰও দান দিয়ে। সো এয়া আপোনালোকে দেখা পাইছে টিলিঙা, ইমান টিলিঙা আছে ইয়াত। কমেও হাজাৰৰ ওপৰত ইয়াত টিলিঙা আছে। কিমান হাজাৰ টিলিঙা আছে আপোনালোকে দেখা পাইছে। এয়া চাওক টিলিঙা সব মানুহে ইয়াতে এনেকৈ চাকি বন্তি জ্বলায়। ধুনীয়াকৈ দেখিছে ইমান ধুনীয়াকৈ চাকি বন্তি জ্বলায়ো। ইয়াত একো লেতেৰা নাই, ইমান চাফাকৈ ৰাখিছে। একো এটা তলত পৰি থকা নাই, আপোনাৰ মেচৰ কাঠি এডালো পৰি থকা নাই, ইমান ধুনীয়াকৈ চাফাকৈ থৈছে। সেইফালে দূৰত দিনবিলাক দেখিছে আপোনালোকে, বাঁহত ওলমি আছে। এইবিলাকো টিলিঙা, এইবিলাক পুৰণি হৈ যাব বাৰু, আগৰ টিলিঙা। সো ইয়াত এনেকৈ হেৰি কৰি থৈছে টিলিঙাবোৰ। সো প্ৰথমতে আপোনাৰ টিলিঙাবিলাক এই গছজোপা যোনজোপা দেখিছে আপোনালোকে, মই আপোনালোকক দেখাই দিছোঁ। এই গছজোপা আগতে এই গছজোপাতে আপোনাৰ টিলিঙা বান্ধিছিলে। তাৰপিছত গছজোপা ইমানেই বেছি টিলিঙা বান্ধি দিছিলে গোটেই গছজোপা হাউলি পৰিছিলে। সো যিহেতু কাৰণে তাৰপিছত এই কিনাৰে তেনেকৈ চাইডে টিলিঙা লগাই দিছিলে। আৰু সেই যে আপোনাৰ গছজোপা দেখিছে, সেই গছজোপাৰ ওচৰতে আপোনাৰ শিৱলিংগটো আছে। সো সেই তাতে আপোনাৰ শিৱৰ লিংগটো আছিলে, প্ৰথম তাতেই ওলাইছিলে। এই জেগাখিনি একদম ধুনীয়াকৈ আপোনালোকে চাই লওক, কিমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে, ইয়াত কিমান চাফাকৈ ৰাখিছে। সো এই মন্দিৰটোৰ আপোনাৰ নাম লিমকা বুকছ অফ ৰেকৰ্ডছতো আছে, কাৰণ আপোনাৰ কোনো এনেকুৱা মন্দিৰ নাই য'ত ইমানখিনি আপোনাৰ বেলছ আছে, ইমান ঘণ্টা এইবিলাক। সো এইটো টেম্পল অফ বেলছ বুলিও কোৱা হয়, ইংলিছত টেম্পল অফ বেলছ বুলিও কয়। মানুহে টিলিঙা মন্দিৰ বুলিও জানে, কাৰণ ইমানখিনি টিলিঙা এটা মন্দিৰত আজিলৈকে মানে ক'তোৱে নাই, পৃথিৱীত ক'তোৱে নাই। সো সেইটো এটা ইউনিক ৰেকৰ্ড ইয়াৰ, লিমকা বুকছ অফ ৰেকৰ্ডছত নাম আছে। বহুতে নাজানে এইটো কথা। বিকাশ ভাই কেনেকুৱা লাগিলে? থেংক ইউ ছ' মাছ। টিলিঙা মন্দিৰ চাই কেনেকুৱা লাগিলে? বেদান্ত ভাই ধন্যবাদ বহুত বেছি। পোনপ্ৰথমে তাৰপিছত আমি টিলিঙা মন্দিৰ আহিলোঁ, বহুত বেছি ভাল লাগিলে। এটা বহুত বছৰৰ সপোন আছিল, যিটো সপোন আজি মানে দিঠকত পৰিণত হৈছে। ধন্যবাদ। আজি আমি গোটেইখিনি আহিলোঁ, বিকাশ আহিলে, বিজেকে আহিলে, গোটেইখিনি আহি আমি ইয়াত টিলিঙা মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়ালৈকে বাৰু পূজা চূজা কৰা নাই, মই কৰিমগৈ। চ' আজি যে মই বিকাশহঁতৰ লগত এনেকৈ ভিডিঅ' বনাই আছোঁ, ঘূৰি আছোঁ, তো ইয়াৰ স্পেচিয়েল থেংকছ মই দিম অজিত দাক। অজিত দা থেংক ইউ ভেৰি মাছ। আপুনি যদি চাই আছে ভিডিঅ'টো, মই আপোনাক থেংক ইউ জনাইছোঁ। চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰক ভাই, ইমান কম ছাবস্ক্ৰাইবাৰ আছে, ছাবস্ক্ৰাইব কৰক আপোনালোকে। চ' টিল দেন বাই বাই।